নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আসাম কমন এক্সামৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট 10টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো প্ৰশ্নৰে 4টাকৈ অপচন দিয়া থাকিব আৰু এনসাৰটো গেছ কৰিবলৈ আপোনাক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তো বলক প্ৰথমটো প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল ভিটামিন এৰ অভাৱত কি ৰোগ হয়? অপচন এ কুকুৰি কণা, অপচন বি ৰিকেটছ, অপচন সি পেৰাগ্ৰা আৰু অপচন ডি এনিমিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ কুকুৰি কণা, যাক ইংৰাজীত নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হ'ল সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন লাভ কৰে? অপচন এ ভিটামিন এ, অপচন বি ভিটামিন বি, অপচন সি ভিটামিন সি, অপচন ডি ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভিটামিন ডি। তৃতীয় প্ৰশ্নটো হ'ল মানুহৰ মাংসপেশীত কি পদাৰ্থ থাকে? অপচন ক গ্লাইকোজেন, অপচন খ কেলছিয়াম, অপচন গ ফসফৰাছ আৰু অপচন ঘ ভিটামিন কে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক গ্লাইকোজেন। 4 নং প্ৰশ্নটো হ'ল কি ভিটামিনৰ অভাৱত মানৱ শৰীৰত বেৰি-বেৰি ৰোগ হয়? অপচন ক ভিটামিন এৰ অভাৱত, অপচন খ ভিটামিন বিৰ অভাৱত, অপচন গ ভিটামিন চিৰ অভাৱত, অপচন ঘ ভিটামিন কেৰ অভাৱত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ ভিটামিন বিৰ অভাৱত। পঞ্চম প্ৰশ্নটি হ'ল ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? অপচন এ গৰল, অপচন বি ৰক্তহীনতা, অপচন সি স্কাৰভি, অপচন ডি ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি স্কাৰভি। 6 নং প্ৰশ্নটো হ'ল মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান? অপচন এ 21 ডিগ্ৰী সেলসিয়াছ, অপচন বি 37 ডিগ্ৰী, অপচন সি 32 ডিগ্ৰী, অপচন ডি 46 ডিগ্ৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 37 ডিগ্ৰী। 7 নং প্ৰশ্নটো হ'ল চিকেন পক্স কিহৰ বাবে হয়? চিকেন পক্স এটা ৰোগ, ই কিহৰ বাবে হয়? অপচন এ পলিঅ' ভাইৰাছ, অপচন বি পেৰামিক্স ভাইৰাছ, অপচন সি ভাৰিচেলা জষ্টাৰ, অপচন ডি ৰুবেলা। ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন সি ভাৰিচেলা জষ্টাৰ। 8 নং প্ৰশ্নটো হ'ল স্বাভাৱিক ৰক্ত সঞ্চালনৰ বাবে কোনটো ভিটামিন গুৰুত্বপূৰ্ণ? অপচন এ ভিটামিন এ, অপচন বি ভিটামিন সি, অপচন সি ভিটামিন ডি, অপচন ডি ভিটামিন কে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি ভিটামিন কে। 9 নং প্ৰশ্নটো হ'ল মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়? অপচন এ যকৃত, অপচন বি মগজু, অপচন সি হাওঁফাওঁ আৰু অপচন ডি পাকস্থলী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি হাওঁফাওঁ। 10 নম্বৰ প্ৰশ্নটো হ'ল
কাৰ্ডিয়াক এৰেষ্টৰ চিকিৎসাৰ বাবে কোনটো হৰমনৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ থাইৰক্সিন, অপশ্যন বি এপিনেফ্ৰিন, অপশ্যন চি কেলচিটনিন, অপশ্যন ডি ইনচুলিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এপিনেফ্ৰিন। 10টা প্ৰশ্নৰ ভিতৰত আপুনি কেইটাৰ সঠিক উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাওক। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ডিছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।